Hello everyone, I'm Lokman Hussain, ansary, an English language trainer and mentor. In today's lesson, we're going to learn all of three uses of should be. So let's get started. Should be তিনিটা ব্যবহার আছে আৰু তিনিটা সিম্বল ইয়াতে মই দি দিছো সো প্ৰথমটো সিম্বল হল যে অসমীয়া বাক্যৰ শেষত হোৱা বা থকা উচিত থাকিব যেনে তুমি শিক্ষক হোৱা উচিত পোৱা গল আৰু কেতিয়াবা তুমি মোৰ লগত থকা উচিত পোৱা যাব সো এই সিম্বল যদি পোৱা যায় তেতিয়াহলে should be এই প্ৰথম স্ট্ৰাকচাৰটো ব্যৱহাৰ হ'ব অৰ্থাৎ সাবজেক্টৰ পিছত should be তাৰ পিছত নাউন আহিব গতিকে এই বাক্যটোক আমি সায়েন্টিফিক মেথড 2 অনুযায়ী এনালাইজ কৰিম যদি আপুনি এটালৈকে সায়েন্টিফিক মেথড 2 চোৱা নাই তেতিয়াহলে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়াই চাই লওক সো সায়েন্টিফিক মেথড 2 হল চাৰিটা স্টেপৰ নাম স্টেপ নম্বৰ 1 হল সাবজেক্ট নিৰ্ণয় কৰা এই বাক্যত তুমি হল সাবজেক্ট তাৰ কাৰণ তুমিৰ বিষয়ে খবৰ দিয়া হৈ আছে স্টেপ নম্বৰ 2 হল কমপ্লিমেন্ট নিৰ্ণয় কৰা সাবজেক্টৰ পিছত যিমানখিনি থাকে গোটেইখিনি কমপ্লিমেন্ট গতিকে হৈ গল ইমানখিনি কমপ্লিমেন্ট স্টেপ নম্বৰ 3 অক্সিলাৰি অফ টেন্স নিৰ্ণয় কৰা আৰু ইয়াতে অক্সিলাৰি অফ টেন্স হল শুড বি হৈ গল এতে স্টেপ নম্বৰ 4 হল ট্ৰান্সলেচন কৰা স্ট্ৰাকচাৰ আপোনালোকে তাতে ভিডিওতে চাইছে হেতু হল যে প্ৰথমতে সাবজেক্টৰ ইংৰাজী ইয়াতে সাবজেক্ট হল তুমি ইংৰাজী কি ইউ তাৰ পিছত অক্সিলাৰি অফ টেন্স আৰু ইয়াতে অক্সিলাৰি অফ টেন্স হল শুড বি আৰু তাৰ পিছত কমপ্লিমেন্টৰ ইংৰাজী কমপ্লিমেন্ট হল শিক্ষকৰ কাৰণে কি আহে ইংৰাজী টিচাৰ তুমি শিক্ষক হোৱা উচিত ইউ শুড বি টিচাৰ এই বাক্যটোত আমি দুটা অক্সিলাৰি পাইছো শুড আৰু বি গতিকে এই বাক্যটোৰ ইয়েস নো কোৱেশ্চন কৰিবলৈ হলে শুড টুক সাবজেক্টৰ আগত আনি দিলেই হৈ গল গতিকে কি হৈ যাব শুড ইউ বি টিচাৰ আৰু ডব্লিউএছ কোৱেশ্চন কৰাৰ সময়ত কি শব্দৰ ইংৰাজীটো প্ৰথমতে বনাই ওপৰৰ বাক্যটো হ'ব শিক্ষক নোহোৱা উচিত এই বাক্যটোত শুড শব্দৰ পিছত নট বৃদ্ধি কৰিব লাগিব গতিকে কি হ'ব ইউ শুড নট বি টিচাৰ আপোনালোকে যেনেদৰে জানে যে শুড নটৰ শৰ্ট ফৰ্ম ব্যৱহাৰ কৰিব পাৰি কি হ'ব ষ্টুডেন্ট এতিয়া এই বাক্যটোত ইয়েস নো কোৱেশ্চন বনাবলৈ হলে ষ্টুডেন্ট খিনিক আগত আনি বাকি থকা শব্দকেইটা বহাই দিলে হ'ল তাৰ পিছত ডব্লিউএছ কোৱেশ্চন বনোৱা অতি সহজ কিয়ৰ কাৰণে হোৱাই লিখি ওপৰৰ বাক্যটো হুবহু আনি দিলে হ'ল সো আপোনালোকে চালে যে হোৱা উচিতৰ এটা সিম্বলক আমি 6টা ধৰণে বাক্য বনালো এতিয়া থকা উচিতৰ এটা সিম্বলৰ বাক্য বনাম সো ইয়াতে আছে তুমি মোৰ লগত থকা উচিত সো এই বাক্যটোত তুমি ইংৰাজী ইউ তাৰ পিছত থকা উচিতৰ কাৰণে শুড বি হৈ গল আৰু মোৰ লগতৰ কাৰণে উইথ আৰু মোৰ কাৰণে মি সো হৈ গল ইউ শুড বি উইথ মি এই বাক্যটোৰ ইয়েস নো কোৱেশ্চন ডব্লিউএছ কোৱেশ্চন কেনেকৈ বনাম শুড ইউ বি উইথ মি why should you be with me you shouldn't be with me shouldn't you be with me why shouldn't you be with me এতে আমি শুড বিৰ নেক্সট ব্যৱহাৰলৈ আহো আৰু নেক্সট ব্যৱহাৰটো হল যে অসমীয়া বাক্যৰ শেষত যদি ই থকা উচিত থাকে তেতিয়া ব্যৱহাৰ হ'ব অৰ্থাৎ যি ব্যক্তিৰ বিষয়ে বা যি বস্তুৰ বিষয়ে আমি খবৰ দি আছো তাৰ অৱস্থা বৰ্ণনা কৰা হ'ব যেনে ধৰক ৰাহুলে এতিয়া পঢ়ি থকা উচিত অৰ্থাৎ ৰাহুলে কি কৰি আছে পঢ়ি থকাৰ অৱস্থাটো আমি বৰ্ণনা কৰিলো সো এই বাক্যটোক যেহেতু আমি সায়েন্টিফিক মেথড 1 অনুযায়ী এনালাইজ কৰিম যদি এতিয়ালৈকে আপুনি সায়েন্টিফিক মেথড 1 চোৱা নাই তেতিয়াহলে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়াই চাই লওক সো সায়েন্টিফিক মেথড 1 হল যে সৰ্বাধিক 5টা শব্দৰে গঠিত এটা বাক্য হলে প্ৰথমত থকা শব্দটোক 1 নম্বৰেৰে চিহ্নিত কৰিব লাগিব আৰু শেষত থকা শব্দটোক 2 নম্বৰেৰে তাৰ পূৰ্বে থকা শব্দটোক 3 নম্বৰেৰে আৰু তাৰ পূৰ্বে থকা শব্দটোক 4 নম্বৰেৰে চিহ্নিত কৰিব লাগিব আৰু এনেকৈ চিহ্নিত কৰাৰ পিছত তলত যি সিৰিয়াল নম্বৰ পালো সেই নম্বৰ অনুপাতে প্ৰতিটো শব্দৰ ইংৰাজী বহাই গলে এটা ষ্টেণ্ডাৰ্ড লেভেলৰ সেন্টেন্স হৈ যায় এই বাক্যটোৰ ট্ৰান্সলেচন কৰাৰ পূৰ্বে শুড বি দ্বিতীয় স্ট্ৰাকচাৰটো চাব লাগিব হেতু হল যে সাবজেক্টৰ পিছত শুড বি তাৰ পিছত ভাৰ্বৰ লগত আইএনজি লগাব লাগিব গতিকে 1 নম্বৰত আছে ৰাহুলৰ ইংৰাজী ৰাহুল নম্বৰত আছে উচিতৰ কাৰণে কি ইংৰাজী আহে আমি শিকিলো শুড বি আৰু 3 নম্বৰত হল পঢ়াৰ কাৰণে ষ্টাডি আৰু ষ্টাডি ভাৰ্বৰ লগত কি লগাব লাগিব আইএনজি লগাব লাগিব গতিকে কি লগালো আইএনজি ষ্টাডিং হৈ গল তাৰ পিছত 4 নম্বৰ হল এতিয়াৰ ইংৰাজী নাও সো হৈ গল ৰাহুল এতিয়া পঢ়ি থকা উচিত ৰাহুল শুড বি ষ্টাডিং নাও এই শব্দটো ষ্টাডিং নহয় কিন্তু ষ্টাডিং এতিয়া এই বাক্যটোৰ যদি আমি ইয়েস নো কোৱেশ্চন বা ডব্লিউএছ কোৱেশ্চন বনাও কেনেকৈ হ'ব ৰাহুল কি এতিয়া পঢ়ি থকা উচিত শুড ৰাহুল বি ষ্টাডিং নাও ৰাহুল কিয় এতিয়া পঢ়ি থকা উচিত why should ৰাহুল বি ষ্টাডিং নাও এতিয়া আমি একদম শেষৰ ব্যৱহাৰটো লৈ আহো আৰু হেতু হল উচিত
কেৱল শুডৰ যেতিয়া আমি ব্যৱহাৰ শিকিছিলোঁ তাতেও চিম্বলটো আছিল আউচিত, শুড বি চিম্বলো আউচিত, কিন্তু পাৰ্থক্য হ'ল যে এইটো পেছিভ ভইচ আৰু এইটো আছিল এক্টিভ ভইচ। যেনেকৈ আমি 12টা টেন্সৰ বিষয়ে শিকিছিলোঁ যে তাতে এক্টিভ আৰু পেছিভ থাকে। সো শুড যদি কেৱল শুড আহে সেইটো হয় এক্টিভ, তাৰ লগত যদি বি বঢ়াই দিওঁ সেইটো পেছিভ ভইচ হৈ যায়। গতিকে পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্টৰ পিছত শুড বি, তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম। যিদৰে আমি জানো যে প্ৰতিটো পেছিভ ভইচৰ ষ্ট্ৰাকচাৰত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয়, এই বাক্যটোক আমি থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰি ট্ৰান্সলেশ্যন কৰিম। এতিয়া আমি এই বাক্যটোক এনালাইজ কৰিম। তোমালোক হ'ল 1 নম্বৰ, উচিত হ'ল 2 নম্বৰ, শিকোৱা হ'ল 3 নম্বৰ আৰু ইংৰাজী হ'ল 4 নম্বৰ। সো 1 নম্বৰ হ'ল তোমালোক, তোমালোকৰ কাৰণে কি ইংৰাজী আনিম ইউ। 2 নম্বৰ হ'ল উচিত, উচিতৰ কাৰণে কি শিকিলো আমি শুড বি, ইউ শুড বি। আৰু 3 নম্বৰ হ'ল শিকোৱা, শিকোৱাৰ কাৰণে কি জানো আমি টিচ, কিন্তু ইয়াতে যেহেতু পেছিভ ভইচ হৈ আছে সেইকাৰণে টিচ ভাৰ্বৰ থাৰ্ড ফৰ্মটো ব্যৱহাৰ হ'ব আৰু সেইটো হ'ল টিচ টট টট, গতিকে কি হ'ব টট। আৰু 4 নম্বৰত হ'ল ইংৰাজী, ইংৰাজী কি ইংলিছ। সো হৈ গ'ল তোমালোকক ইংৰাজী শিকোৱা উচিত, ইউ শুড বি টট ইংলিছ। গতিকে এই বাক্যটোক যদি আমি 6 ধৰণে বনাওঁ তেনেহ'লে কেনেকৈ বনাব লাগিব? তোমালোকক কি ইংৰাজী শিকোৱা উচিত, শুড ইউ বি টট ইংলিছ। তোমালোকক কিয় ইংৰাজী শিকোৱা উচিত, হোৱাই শুড ইউ বি টট ইংলিছ। তোমালোকক ইংৰাজী শিকোৱা উচিত নহয়, ইউ শুডেন্ট বি টট ইংলিছ। তোমালোকক কি ইংৰাজী শিকোৱা উচিত নহয়, শুডেন্ট ইউ বি টট ইংলিছ। তোমালোকক কিয় ইংৰাজী শিকোৱা উচিত নহয়, হোৱাই শুডেন্ট ইউ বি টট ইংলিছ। গতিকে আপোনালোকে আজিৰ ভিডিঅ'ত শুড বিৰ 3টা ব্যৱহাৰ তাৰ চিম্বল আৰু ষ্ট্ৰাকচাৰৰ সৈতে প্ৰতিটো বাক্যৰ 6 ধৰণে প্ৰেক্টিছ কৰিলে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইকৰ বটন আছে। থেংক ইউ।